Of course, cover photoখন চাই আপোনালোকে গমেই পাইছে যে আজিৰ ভিডিওটো কিহৰ ওপৰত গতিকে আজিৰ ভিডিওটো হৈছে এটা নতুন বেচ অহা বছৰৰ বাবে এটা নতুন বেচ ক্ৰিয়েট কৰিবলৈ সো ক্ৰিয়েট মানে কি চাওক মই কোনো ধৰণৰ কোচিং নিদিওঁ মই গাইডেন্স দিওঁ হে কয় নহয় যে ৰাস্তাটো সবেই জানে যে এনেকে পঢ়িব লাগে তেনেকে কৰিব লাগে এটোহে হয় ওয়ে বাট এটা গাইডেন্স নাথাকে হেহে এটা গাইডেন্স আগবঢ়াই মই আজি এই ভিডিওটো বনাইছো আৰু আজি এই ভিডিওটো এই যিসকলে এবাৰ মেইনছ দিব বা যিসকলে এবাৰৰ বাবে পুৰা প্ৰিপেয়াৰ কৰি আছে হেতু নহয় কিন্তু যিসকলে অহা বছৰৰ বাবে প্ৰিপেয়াৰ কৰিছে 2024 ৰ বাবে কাৰণ যেহেতু প্ৰত্যেক বছৰে এক্সাম থাকে ৰাইট সো 24 ৰ বাবে যিসকলে প্ৰিপেয়াৰ কৰি আছে সেই সকলৰ বাবেহে আজিৰ এই ভিডিওটো গতিকে যিসকলে মেইনছ দিবলৈ লৈছে সেইসকলে প্লিজ এই ভিডিওটো চাই পেলাই সময় নষ্ট নকৰিব একদমেই নকৰিব এই ভিডিওটো মই তেওঁলোকৰ বাবে বনোৱাই নাই গতিকে 24 ত যিসকলে দিব সেই সকলৰ বাবে এই ভিডিওটো বনাইছো আৰু ভিডিওটো আৰম্ভণিতে মই কৈছো যে এই মই আপোনালোকক গাইডেন্স দিওঁ কোনো ধৰণৰ কোচিং নহয় গতিকে ইমান ফেসবুকত মোৰ মেসেজ আহে ম্যাডাম কোচিং কেতিয়া জয়েন কৰিব পাৰিম কোচিং নহয় মই গাইডেন্স দিম আপোনালোকক পাৰ্সোনালি দিম ইউটিউবৰ থ্ৰু দিম ফাইন সো এতিয়া কথাটো হৈছে যে 2024 ৰ বাবে আপোনালোকে যে ভাবিছে যে AJS দিম আৰু যিসকলে ভাবিছে যে ম্যাডামৰ ওচৰতে এটা মেন্টৰশিপ লৈ লম আৰু মই এক্সামটো প্ৰিপেয়াৰ কৰি ঘৰতে পঢ়িম এটা প্ৰথম কথা হৈছে আপোনালোকৰ মনত কিছুমান কোৱেশ্চন থাকে কিন্তু কোৱেশ্চনখিনি আপোনালোকে কাকো নুখুধে প্ৰথম কথা আপোনালোকৰ আহে মনলৈ যে কোচিং লম নে নলম আৰু যদি লম ইমান পইচা ইমান দাম গতিকে মই আপোনালোকক এনেকৈ কওঁ কোচিং লব নে নলব সেই বস্তুটো ডিপেন্ড কৰে আপোনালোকৰ ওপৰত যদি আপোনালোকৰ আত্মবিশ্বাস আছে যে কোচিং নলুৱাকে ঘৰতে থাকি মই পঢ়িম জাস্ট এটা গাইডেন্স দৰকাৰ তেতিয়া হলে মোৰ পৰাই লব পাৰে কিন্তু যদি আপোনালোকৰ এটো লাগে যে নাই মই ল পঢ়োতে খুব বেছি ভালকৈ বস্তুবোৰ মোৰ ক্লিয়াৰ নাই মই বুজা নাই তেতিয়া আপোনালোকে এটা কোচিং আপোনাৰ বাবে জৰুৰী বুলি মই ভাবো আৰু যদি এনেকুৱাও হৈছে যে থাকে নহয় কিছুমান যে অনবৰতে ঘৰত পঢ়ি থাকিব নোৱাৰে ক্লাছ এটালে ওলাই যাবই লাগিব তো তেনেকুৱাই কিন্তু সেই নিজৰ মনৰ স্যাটিসফ্যাকশনৰ বাবে কোচিং এটা লোৱাটো জৰুৰী ওকে আৰু যিসকলে ভাবে যে মই ঘৰতেই থাকি ঘৰতেই ভালকে পঢ়িম কাৰণ ঘৰত পঢ়ি মানুহে UPSC APSC সকলোবোৰ ক্লিয়াৰ কৰিছে গতিকে ঘৰত থাকিয়ে মই 12 ঘণ্টা পঢ়িম এটা মোক গাইডেন্স দৰকাৰ সেই সকলে ঘৰতে থাকি পঢ়িব পাৰে ক্লিয়াৰ এটা 2 নম্বৰ প্ৰশ্নটো আপোনালোকৰ মনত কি ক্ৰিয়েট হয় জানেনে যে এতিয়া কেনেকৈ পঢ়িম মানে প্ৰিলিমছৰ বাবে পঢ়িম নে মেইনছৰ বাবে পঢ়িম আৰু এবছৰটো আছে এতিয়ানো পঢ়ি কি কৰিম দেৰিকে পঢ়িম সো এই কোৱেশ্চনখিনি আনসাৰ হৈছে এই যেটো এক্সাম UPSC হক APSC হক AJS হক এই গুটেই এক্সামটো এটা 1.5 বছৰৰ জাৰ্নি এটা 1.5 বছৰৰ জাৰ্নি যিসকলে প্ৰথমবাৰতে ক্লিয়াৰ কৰিব বিচাৰে সো জাৰ্নিটো কেনেকুৱা হয় জানে এই জাৰ্নিটোত আপোনালোকে ষ্টাৰ্ট কৰিলে বুজি বস্তুটো আপুনি বুজিলে সাবজেক্টটো বা পেপাৰখন আপোনালোকে আয়ত্ত কৰিলে নেক্সট স্টেপটোত আপোনালোকে সেকেন্ড ৰিভিজন কৰিলে তাৰ নেক্সট স্টেপটোত আপোনালোকে থাৰ্ড ৰিভিজন কৰিলে তাৰ নেক্সটত আপোনালোকে দেখিব যে 8 মাহ 9 মাহ পাৰ হৈ গল তাৰ পিছত আপোনালোকে হেখিনি হলহলিয়া হোৱাৰ পিছত আপোনালোকে বস্তুটো প্ৰিলিমছ বুলি পঢ়ে তাৰ মানে যেতিয়া আমি আৰম্ভ কৰো আমি মেইনছ বুলি আৰম্ভ কৰো সিধা আমি ডাঙৰ কোৱেশ্চনছ ডাঙৰ টপিকস ডাঙৰকে পঢ়িবলৈ লওঁ আৰু হেতু কৰোতে কি হয় সৰু কথাবোৰ ক্লিয়াৰ হৈ যায় এতিয়া যেতিয়া আপোনালোকে কালপেবল হোমিসাইড পঢ়ে এক্সাম্পল দিছো আৰু তো তেতিয়া সেকশন 2 ক্লিয়াৰ হৈ গল গুটে টপিক 2 শেষ হৈ গল গুটেখিনি বস্তু জানিয়ে গল গতিকে প্ৰিলিমছৰ কাৰণেও হল মেইনছৰ কাৰণেও হল গতিকে এই যেটো এক্সাম হয় মানে জুডিশিয়াল সাৰ্ভিস হক পাব্লিক সাৰ্ভিসে হক এই গুটে এক্সামটোৰ মেইন ফান্ডাটো হৈছে উল্টাকে পঢ়িব লাগে not prelims mains but mains and prelims okay তেনেকে পঢ়িব লাগে সো এইটো যদি ভুল কৰিছে যদি আপোনালোকে এতিয়াও ভাবি আছে যে না এটো নকৰো প্ৰিলিমছ বুলি প্ৰথমতে মই পঢ়ি যাওঁ তাৰ পিছতে মেইনছলে পঢ়িম তেতিয়া হলে কিন্তু ক্লিয়াৰ কৰা টান আছে এটো নকওঁ যে ক্লিয়াৰ নহয় বাট ক্লিয়াৰ কৰাত বহুত টান হ'ব কাৰণ প্ৰিলিমছটো ক্লিয়াৰ কৰি দিব কিন্তু প্ৰিলিমছৰ পিছত মেইনছলেটো খুব বেছি 1.5 মাহ থাকে সেইখিনি সময়ত 8খন ল পেপাৰ লগতে অসমীয়া ইংলিশ পাৰিব জানো নিজে ভাবকচোন 1.5 মাহত 8খন ল পেপাৰ পাৰে নে বাৰু গতিকে তাকো বহলাই লিখিব লাগিব ওকে আৰু এটা কোৱেশ্চনত 5 মাৰ্ক গতিকে 20টা কোৱেশ্চন থাকিব 100 মাৰ্কৰ বাবে কেনেকৈ পাৰিব সেই বস্তুটো ভাবি পেলাই আপোনালোকে মই যেটো কৈছো যদি শুদ্ধ যেন লাগিছে মোৰ এই ট্ৰিকটো আপোনালোকে এপ্লাই কৰক লগতে কিছুমান ভিডিও চাব
কেনেকৈ মানে 1 ইয়াৰ যে জাৰ্নিটো হয় মানুহৰ সেই জাৰ্নিটোত কি হয় কি নাই ভিডিঅ' চাব আপোনালোকে চাবচোন মই কোৱা কথাকেইটা তাতে মিলিবগে গতিকে সেই তেনেকৈ আপোনালোকে প্ৰিপেয়াৰ কৰক এতিয়া নেক্সট কুৱেশ্যনটো আপোনালোকৰ মনত কি আহে জানেনে আনসাৰ ৰাইটিং কৰিম নে নকৰিম এতিয়া মানুহে যে কৈ থাকে আনসাৰ ৰাইটিং কৰ তো আনসাৰ ৰাইটিং কৰিম নে নকৰিম সেই বস্তুটো আনসাৰটো মই আপোনালোকক ইয়াতেই দিওঁ আনসাৰ ৰাইটিং কৰিবই লাগিব উইদাউট আনসাৰ ৰাইটিং মেইনছ ক্লিয়াৰ কৰিব নোৱাৰে আৰু যিসকলে মেইনছ বাৰে প্ৰতি প্ৰিলিমছ ক্লিয়াৰ কৰি আছে মেইনছ ক্লিয়াৰ কৰা নাই সেইসকলৰ কিন্তু এইটোৱে ড্ৰবেক হয় যে আনসাৰ ৰাইটিং প্ৰেক্টিছ কৰা নাই ডেইলি প্ৰেক্টিছ নাই কৰা মাহেকত 2-3টা আনসাৰ লিখিছে 2-3খন পেপাৰ সলভ কৰিছে কিন্তু আনসাৰ ৰাইটিং বহুত ইম্পৰ্টেণ্ট হয় আৰু সেই বস্তুটো চাবচোন APSCৰ যিখিনি ইণ্টাৰভিউৱাৰ্ছ আছে কিছুমান ভিডিঅ' ইউটিউবত আছে এভেইলেবল তেওঁলোকে কয় যে আনসাৰ ৰাইটিং লাগে আপোনালোকে ইউটিউবত আকৌ মাৰি চাব আনসাৰ ৰাইটিং ইজ ইম্পৰ্টেণ্ট হয়নে নহয় মানে এই এনেকুৱা ধৰণৰ এক্সামলৈ কম্পিটিটিভ এক্সামলৈ চাবচোন আপোনালোকে আনসাৰটো ইয়েছেই পাব গতিকে আনসাৰ ৰাইটিং আপোনালোকে কৰিবই লাগিব সেইবাবে আপোনালোকে অলপমান ডিষ্টাৰ্ব বহি কিনি ৰাখিব যাৰ বাবে আপোনালোকে আনসাৰ ৰাইটিং কৰিব লাগে মক টেষ্ট কৰিব লাগে ৰাইট আৰু আনসাৰ ৰাইটিং আৰু মক টেষ্ট কেনেকৈ কৰিব সেইটো আপোনালোকে মোৰ ভিডিঅ' চাই থাকিলে গম পাই থাকিব মই আনসাৰ ৰাইটিং দি থাকিম মক টেষ্ট দি থাকিম চাই আপোনালোকে গম পাব নেক্সট কুৱেশ্যনটো হৈছে আপোনালোকৰ মনত যে ষ্টাৰ্টটো কৰি দিয়ে ছমাহ পুৰা জোশত পঢ়ি দিয়ে তাৰপাছতে লাহে লাহে কি হয় বস্তুটো পাত্তা নাইকিয়া হয় মন নবহে এনেকুৱা লাগে এতিয়াতো এক্সাম নহয় ন আৰু আছেই নহয় আৰু 8-9 মাহটো আছেই ন বাদ দিওঁ লাহে লাহে পঢ়ি থাকোঁ বস্তুটো শ্ল' যায় যেতিয়া আপুনি ষ্টাৰ্ট কৰে ফাষ্ট যায় পুৰা এদিনত মানে এটা টপিক আপুনি শেষ কৰিহে শুব কিন্তু লাহে লাহে যেতিয়া 3 মাহ 6 মাহ গুচি যায় সেই এদিনৰ এটা টপিকটো হ'ব লাগিছিলে এদিনত 4টা টপিক এতিয়া হৈ গ'ল 3 দিনত এটা টপিক সেইটো হ'ব পাৰে নেকি কাৰণ সেই বস্তুটো আপোনালোকেহে জানিব আপোনালোকে কিমান কেপেবল হয় গতিকে যদি আপোনালোকৰ মাজত এই প্ৰবলেমটো আছে যে মই ষ্টাৰ্টটো মই কৰি দিম বাট বিশ্বাস নাই যে মই কিমান দিন তাক টিকি ৰাখিব পাৰিম বা মই কিমান দিন তাৰ লগত মানে কন্টিনিউ কৰিব পাৰিম সেইটো যদি আপোনালোকৰ বিশ্বাস নাই তেতিয়াহ'লে প্ৰথম কথা আপোনালোকে নিজৰ মাজত এটা বিশ্বাস আনিব লাগিব যে আপোনালোকে ষ্টাৰ্টটো কৰিব বাট কন্টিনিউৱেশ্যন ইজ দ্য মেইন আপোনালোকে কন্টিনিউ কৰিব লাগিব চাবচোন কিছুমান ছাকচেছ মানুহে ক'ব যে যিকোনো বস্তু যেতিয়া আপুনি কৰে কন্টিনিউ কৰিলে সেইটো ছাকচেছ পায় এক্সাম্পল হিচাপে মোৰ ইউটিউবৰ ভিডিঅ'খিনিকে চাওক যেতিয়া মই প্ৰথম ভিডিঅ' দিছিলোঁ সেই 2টা মানুহে চাইছিলে তেতিয়া ছাবস্ক্ৰাইবাৰ আছিলে 2টা নে 3টা সেই 2টাই চাইছিলে এতিয়া লাহে লাহে যেতিয়া মই কন্টিনিউ কৰিলোঁ আপোনালোকৰ ছাপোৰ্ট মই পালোঁ আপোনালোকে মোক মৰম দিলে মোক আগুৱাই যাবলৈ আপোনালোকে প্ৰেৰণা দিলে ৰাইট চ' সেই বস্তুখিনি যেতিয়া কন্টিনিউৱেশ্যন থাকিল আজি মই আপোনালোকক সেই কথাটো মই মোৰ এক্সাম্পল দিয়ে ক'ব বিচাৰিছোঁ যে কন্টিনিউ কৰকচোন 1 বছৰ কন্টিনিউ কৰকচোন 1 বছৰ কন্টিনিউ কৰি চাওক আপুনি য'ত ষ্টাৰ্ট কৰিছিল ন সেই য'ৰ পৰা ষ্টাৰ্ট কৰিছিলে সেই দিনটো মনত ৰাখক আৰু য'ত আপুনি 1 বছৰ কন্টিনিউ কৰি এণ্ড কৰিব সেই দিনটো আপোনালোকে চাব কিমান আগুৱাই যাব কিমান আপোনালোকৰ লখন ক্লিয়াৰ হৈ গ'ল কিমান আপুনি এনেকুৱা হৈ গ'ল যে মই এতিয়া মেইনছ লিখিব পাৰিম মেইনছৰ কাৰণে কোনো ভয়ে নাই মানে এতিয়া 1 বছৰ হৈ গ'ল প্ৰিপেয়াৰ কৰা এতিয়া মই প্ৰিলিমছৰ কাৰণে অকণমান চাই যাওঁ আৰু প্ৰিলিমছৰ নটিফিকেশ্যন দিব নটিফিকেশ্যনৰ পিছত আপোনালোকে প্ৰিলিমছলৈ পঢ়ক তাৰ আগত মেইনছৰখিনি আপোনালোকে ৰেডি কৰি ৰাখকচোন তেতিয়াই প্ৰিলিমছলৈতো শেষেই হৈ গ'ল ন কভাৰ হৈয়ে গ'ল কাৰণ প্ৰিলিমছ আৰু মেইনছৰ চিলেবাছ বেলেগ নহয় একেখন চিলেবাছে সেয়েহে কভাৰ হৈ গ'ল সেইটো কৰিব পাৰে এতিয়া নেক্সট এনেকুৱা হয় কুৱেশ্যনটো যে আপোনালোকৰ মনত আহে যে এখন টাইম টেবুল লাগিছিলে আৰু সদায় টাইম টেবুলখন বনাবলৈ ট্ৰাই কৰে কিন্তু টাইম টেবুলখন মানে কন্টিনিউ কৰিব নোৱাৰে বা সদায় বনাম ভাবোতে চেঞ্জে হৈ থাকে বনাইটো ল'লে অমুক টাইমত উঠিম তমুক টাইমত শুম কিন্তু সদায় আকৌ সেইখন আপুনি কন্টিনিউ কৰিছে বাট মানে চেঞ্জ হৈ গৈ আছে চ' সেই ভেৰিয়েশ্যনটো নানিব আপোনালোকে নিজৰ যিটো মানে ডেইলি যিটো আপোনালোকৰ টাইম টেবল কোনোবাই কলেজ গৈছে কোনোবাই এতিয়াও পঢ়ি আছে কোনোবাই হয়তো মাষ্টাৰ ডিগ্ৰী কৰি আছে আৰু ভাবি আছে মই এবাৰ এপিয়াৰ কৰিম কোনোবাই ভাবি আছে যে মই প্ৰেক্টিছ কৰি আছোঁ চেম্বাৰ গৈ আছোঁ গতিকে সেই গোটেই নিজৰ টাইম টেবলটো চাই পেলাই আপোনালোকে নিজৰ টাইম টেবল বনাওক অ'কে নিজৰখন চায়ে আকৌ নিজলৈকে টাইম টেবলটো বনাওক আৰু সেইটো কিয় কৈছোঁ সেইটো কৰিলে কি হয় যেতিয়া আপোনালোকে এটা বস্তু কণ্টিনিউ কৰিব ন সদায় যে চেম্বাৰ গৈ আছে কাম শিকিছেনে নাই সদায় যে কোৰ্টলৈ গৈ আছে একেটা সময়তে কিবা লাভ হৈছেনে হৈছেতো এই সদায় যে কৰি আছে একেটা সময়ত সেইটো কাৰণেহে লাভটো হৈছে নহ'লে কি হয় আজি আপুনি 10টাত গৈছে কোৰ্টত কাইলৈ আপুনি চিনিয়ৰক ক'লে মই 3টাত যাম তাৰ পিছদিনাখন গ'ল 2টাত কিবা জানো লাভ হ'বনে কিবা শিকিব পাৰিবনে গতিকে সেই সেম কথা ইয়াতে
আপোনালোকে ইয়াতো এটা টাইম টেবল মেইনটেইন কৰিব পাৰে আৰু টাইম টেবলখন আপোনালোকে মোক শ্বেয়াৰো কৰিব পাৰে মই চাই দিব পাৰিম আপোনালোকে খালি নিজৰ মানে ৰুটিনটো মোক অলপ ক'ব লাগিব যে মই এনেকুৱা হয় মই ষ্টুডেণ্ট হয় চ' মোৰ এখন টাইম টেবল মই ৱৰ্কিং লেডি হয় মোৰ এখন টাইম টেবল চ' তেনেকৈ আপোনালোকে মোক আপোনালোকৰ টাইম টেবল শ্বেয়াৰ কৰিব পাৰে ইয়াত ইউটিউবত কমেণ্ট কৰিবলৈ যদি বেয়া পায় তলত ফেচবুকৰ লিংক দিয়া আছে সেই লিংকত গৈও মোক আপোনালোকে টাইম টেবলখন শ্বেয়াৰ কৰিব পাৰে মই অকণমান আপোনালোকক চাই পেলাই আৰু অলপ পুছ কৰি দিম কিন্তু মেইনটেইন কৰিব যে ৱৰ্কিং পাৰ্চনে এটলিষ্ট 6 ঘণ্টাকৈ পঢ়ক তাৰমানে একদম এটা বছৰ আৰু যিসকল ঘৰতেই থাকে এটলিষ্ট 10 ঘণ্টাকৈ পঢ়ক এটা বছৰ অ'কে চ' এয়াই আছিল আজিৰ ভিডিঅ'টোত আৰু কিবা যদি প্ৰশ্ন থাকে ইয়াতে কমেণ্ট কৰিব মই ৰিপ্লাই কৰিম আজিলৈ আহোঁ কাইলৈ আকৌ লগ পাম নমস্কাৰ